চাইকেল চলাইছে আৰু থামনালৰ তেলেৰে কোনো গম চাকৰিলৈকে যে যেন এটা মন্দিৰলৈ যাম তো কি মন্দিৰ যাম এটা নপাওঁ বুলি দেখাই পাব আপোনালোকে পাত ধৰা আহিব আহি পেলাই এতিয়া এই খাম অলপ তিয়হ আৰু আম আছে আৰু এইফালে বৈ প্ৰসাদ দিলে তো খাই পেলাই মন্দিৰত যাম যিহেতু মন্দিৰত গ'লে একো মানে বনোৱা বস্তু খাব নাপায় বুলি কয় মানুহে তো সেইকাৰণে মানে অলপমান কেঁচা বস্তুকে খাম কেঁচা বস্তু তো খাই পেলাই যাম লগ পাইছোঁ তো আমি চব মানে ওলাই গ'লোঁ কেতিয়া যাবি 11টা বাজিল চোন এতিয়া যা হচিলা আমাৰ হচিলা বৰমাহঁতৰ হোৱা নাই মন্দিৰত আমি যদি ঘৰতে 11টা বাজে কি হ'ব হা মানুহ 9টা 8টাতে যায় মন্দিৰত আমি আৰু 11টা 12টা চাকচু ৰাজকুমাৰ ফালে ৰাণী ৰাজকুমাৰী বা ক'ত গৈছে এটা খাঁচা খাব নালাগে ততে এনেকৈ বাগি দি থাকতে ঘৰত বাগি দি থাকলে কি পেট ভৰব হা ঐ বাপৰে আজাদি হাতৰ যায় মানে এৰি দিলে নাযায় আৰু ঘৰতে বাগি দি থাকোঁ আৰু কিবা পেট ভৰে ৰখাংতে হোৱাই নাই মানে মেকআপ চেকআপ শেষে হ'ল ন মেকআপ আৰু ইমান চখ কৰিব লাগে বাপৰে মন্দিৰত পবিত্ৰ কাপোৰ পিন্ধিব বেছি দূৰ নহয় আমাৰ মন্দিৰটো মানে য'ত যাম আৰু অলপ বেছি অলপমান আৰু 10 টকা নে 20 টকা লয় গাড়ী ভাড়া এইফালে চাওকচোন বাপৰে বাপ এইটোৰ বোৱা দেই বোৱা কাপোৰ ৰাইজ খানা মাৰিব মেখেলাখনো বোৱা এখন পাটৰ মেখেলাৰ দৰে চব বোৱা আৰু এইফালে মন্দিৰত যোৱা বস্তু ৰেডি কৰি থৈ দিছে তো এদিন দেখাম ৰ'ব আপোনালোকক মানে আমাৰ বোৱা কাপোৰবিলাক দেখাম এইফালে গোটেই বোৱা কাপোৰ এইবিলাক দেখাম মই চাব ভিডিঅ'টো আৰু ভিডিঅ'টো মানে সময়মতে পোৱাৰ কাৰণে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত চাবতো দিব চাওঁ আমি এতিয়া আপোনালোকে গমেই পায় আমি চব মানে এইফালে দিনে চিধা কৰোঁ গাড়ী দি এইফালে আমি কেইটাই যাম 4জন চাই থাকোঁ যাই বোলে এই যা যদি যাবি যা যদি পিছে আহিছে আৰু মই কথা কৈ থাকোঁতে হাতে যাই পালা যাম দিয়ক ইয়াতে যে ঘৰত নাই বুলি কৈছিলোঁ তাই ইয়াত আছে এমনো আহোঁ ৰ দে থাক দে ঘৰত যা দে যা তাই ইয়াতে আছে মাক এটা ঘৰত বাগেট দি আছে নিজস্বৰী মন্দিৰলৈ আহিছোঁ এইফালে আমি সোমালোঁ সেইফালে মানে বিয়া চিয়া যে হয় এইফালে বিয়া পাতিব পাৰি মন্দিৰত বিয়া পাতিব পাৰি আৰু সেইফালে মন্দিৰটো আৰু এই মন্দিৰটো মিৰ্জাৰ মালেকা পাহাৰৰ লগতে লাগি আছে ইয়াৰ পৰিৱেশ চাওঁছে ইমান সুন্দৰ এইফালে বোলে নিজৰা এটা আছিল আগতে আছিল আৰু এতিয়া পানী নাই আৰু পানী শুকাই গৈছে তো মন্দিৰ বহুত এটা আছে ইয়াতে ঘৰখন হ'লেও দুটামান আছে এইফালে এইটো মেইন মন্দিৰ হয় তো
আজি মানে কিবা হোম ফুৰিব আৰু মানে ৰাইজে তো সেইকাৰণে আমি আজি পৰিয়ালত আহিছোঁ আৰু মানে ধুনীয়াকৈ যেনেকৈ হেৰি কৰিছোঁ আৰু মানে ইয়াতে গোটেই ৰাইজে মানে হোম ফুৰি আছে খাই যাব দিছে আজি যিহেতু বুদ্ধ পূৰ্ণিমা আছিল তো বহুতো ভক্তৰ সমাগম হৈছিল আৰু তাৰ বাবে চাহ পানীৰ ব্যৱস্থা কৰা হৈছিল আৰু এইফালে আমিও খাই ল'লোঁ চাহ আৰু সকলো পূজা কাৰ্য শেষ হোৱাৰ পিছত এয়া খিচিৰিৰ ব্যৱস্থা কৰা হৈছিল তো আমিও আহিলোঁ খিচিৰি খাবলৈ কিন্তু বহিবলৈহে জেগা নাপালোঁ অলপ সময় বহি দিলোঁ ইয়াতে বাহিৰত ধৈৰ্যৰ ফল বোলে সদায় মিঠা তো এইফালে আমিও পালোঁ মিঠা মিঠা পায়স আৰু খিচিৰি সকলোৱে খাবলৈ আৰম্ভ কৰিলেই ৰ'ব ময়ো খাই লওঁ খিচাৰি খালোঁ এতিয়া ঘৰত যাম কেনেকুৱা আছে খিচাৰি এইখিনি দেখা নাথাকিলেও আৰু মানে বহুত মানুহ আছে দেখিলেও ভাল নালাগে তো ঘৰত যাম এতিয়া আজি গোটেইখিনিতে সমাপ্ত কৰিছোঁ ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব লগ পাম বাই বাই